কেনেকুৱা নিশ্চয় ভাল মই আজি মাছ ধৰিবলৈ আহিছোঁ আমাৰ পথাৰত এয়া চাওক এখন চালনী লৈছোঁ মানে জাকৈখন ভাঙিলে আৰু মাছ থবৰ কাৰণে এইটো চৰিয়া লৈছোঁ মানে কি হ'ল খালৈটোও ভাঙিলে আকৌ নতুনকৈ বনাব দিবলগীয়া হৈছে প্ৰথমতে আমাৰ এই পথাৰখন চাই লওকচোন আপোনালোকে এইফালে গোটেইখিনি আমাৰ ঘৰৰ কাষতে আছে সেই ট্ৰেক্টৰে হাল বাই আছে তাৰপৰা এইফালে এয়া কঠীয়া এইবোৰ আমাৰ হৈছে কঠীয়া গম পাইছেনে এইফালে কঠীয়া সেই কাষত ফিচাৰী আছে ইফালে বাঁহৰ দিছে গোটেইখিনি দেখিছে আপোনালোকে সেই উদ্ধৰ পৰা মুধলৈ এয়া হৈছে আমাৰ পথাৰ আৰু মই এতিয়া কেনেকৈ মাছ মাৰিম আপোনালোকক দেখুৱাম দেই চাওক আৰু এইবোৰ ইমান পানী আমাৰ দেখিছেনে এইবোৰ মাছে নাই দেখোন অঁ এয়া চোৱা এয়া মাছ কেইটামান পালোঁ এয়া চাওক দেখিছে এইকেইটা পালোঁ দেখিছেনে মই সৰু মাছ খাই পেলাই খুব ভাল লাগে গম পাইছেনে এয়া মাছ কেইটামান পালোঁ আৰু আপোনালোকে বাৰু এই চালনী দি বাৰু মাছ ধৰেনে ধৰে যদি কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আজিলৈ বাই বাই